স্বাগতম জনাইছো আপোনালোকে ভাবিছে যে মই ইমান ৰেডি হৈ কলৈ গৈছিলো একচুয়ালি আমাৰ পলাশবাৰীত এতিয়া ৰাস চলি আছে একচুয়ালি আজি লাষ্ট ডে হয় ৰাসৰ সো এইবাৰ কোভিডৰ বাবে ইমান ডাঙৰকৈ কৰা নাই তথাপি অনুষ্ঠিতভাৱে কৰি থৈছে 5 দিনীয়া কাৰ্যসূচী সো ভাবিলো সকলোৱে ৰাস হোৱা ভিডিঅ'বোৰ আপলোড কৰে সো মই ভাবিলো যে আজি ৰাসনো কোভিড কেনেকৈ হৈছে সো অলপমান দেখাই দিও সেইবাবে মই ভিডিঅ'টো একচুয়ালি আহি পেলাই শ্বুট কৰি আছো এইটো ভিডিঅ' মোৰ যাওঁতে শ্বুট কৰা নহল কাৰণ মোৰ দেৰি হৈ গৈছিল সো মই আহি পেলাই শ্বুট কৰিছো এতিয়া চাও হকচোন আমাৰ পলাশবাৰী ৰাস কেনেদৰে হৈছে হনে হৈছে এইবাৰ পলাশবাৰী ৰাসৰ গেট এইবাৰ একো ডাঙৰকৈ কৰা নাই সিম্পলকৈ কৰি থৈছে অইনবাৰ বহুত ডাঙৰকৈ কৰা হয় বাট এইবাৰ ইমান ডাঙৰকৈ কৰা নাই সো চাও বলকচোন ভিতৰতনো আৰু কি হৈছে আপোনালোকে দেখিছেই চাগে বৰ বেছি মানুহো হোৱা নাই আৰু আপোনালোকে দেখিব পাইছে চাগে কেইবাখনৰ দোকান আহিছে মিঠাই আহিছে দোকান আৰু মানুহবোৰে কিনিয়ে আছে আপোনালোকে দেখিব পাইছেই চাগে এণ্ড এতিয়া চাও বলকচোন আমাৰ পূজা মণ্ডপটোনো কেনেকুৱা হৈছে পূজা মণ্ডপৰ বাহিৰৰ পৰা এতিয়া আপোনালোকক ভিতৰৰ ফালে গৈ দেখাই আছো আপোনালোকে ভিডিঅ'টো চাই থাকক মাহীহঁতে আৰু মামীহঁতে খুচুৰা পইচা বিচৰাত লাগি গৈছে কাৰণ সেয়া কৰিবলৈ খুচুৰা পইচা লাগিব সো খুচুৰা পইচা বিচাৰি আছে আৰু মই ভিডিঅ' কৰাবলৈ গমেই পোৱা নাই প্ৰথমে এয়া হৈছে জয় জগন্নাথৰ মূৰ্তি নেক্সট এইবাৰ ৰাধা কৃষ্ণ সবে আশীৰ্বাদ লৈ আছে এইটো হৈছে ৰাধা কৃষ্ণ তিনিটাই মূৰ্তি কৰিছে তিনিটা ভাগত অইনবাৰৰ দৰে ইমান ডাঙৰ কৰা নাই তিনিটা ভাগে কৰিছে আৰু এইটো ফালে ভাগৱত পঢ়ি থকা হৈছে আৰু ইফালে ৰাধা কৃষ্ণ জয় জগন্নাথৰ মূৰ্তিত সকলোৱে সেৱা লৈ আছে আমাৰ সেৱা লোৱা হৈ গ'ল নেক্সট আমি বাহিৰৰ ফালে চাওগৈ কিনো আহিছে চাওঁ হকচোন কিহৰনো দোকান আহিছে আগে মাহী গৈ আছে পিছে গৈ আছোঁ ভিডিঅ' কৰি আৰু বৰ বেছি সিমান একো বস্তু অহা নাই সৰু বাচ্চাৰ খেলনা বস্তুবোৰ আহিছে গাড়ীবিলাক আহিছে সৰু আপোনালোকে দেখিবতো পাইছে মোৰ একো আগৰ দৰে ইমান ভাল বস্তু অহা নাই কেইখনমানে দোকান আহিছে ইয়াতে সৰু বাচ্চাবোৰৰে বস্তু আছে ডাঙৰ মানুহৰ এনেকুৱা একো বস্তু নাই এইবোৰে আকৌ আৰু ইফালে পপকৰ্ন বিকা মানুহজনে পপকৰ্ন ভৰাই আছে আৰু নেক্সট ইফালে পুতলাও আছে কাপোৰ আছে এনেকৈ গোটেই এইবিলাকে আছে বৰ বেছি একো অহা নাই এইবোৰে আৰু বাই পুতলা চাই আছে আমাৰ মাইনাৰ বাবে পুতলাটো কিনা হোৱাৰ পিছত আপোনালোকক দেখায় আৰু একেখন আহিছে সৰু বাচ্চাবোৰৰ কাৰণে উঠিবলৈ গাড়ী আৰু এখন পাম দিয়া আছে সেই নামটো নাজানো মই কি বা এইকেইখন আহিছে আৰু একো অহা নাই এই দুখিনিয়ে আহিছে পূজা বুলি ক'লে জিলাপিটো স্পেচিয়েলে হয় সো পূজাত আহিছোঁ যিহেতুকে জিলাপিটো নিবই লাগিব সেইবাবে ঘৰত নিয়াৰ বাবে জিলাপি কিনি আছোঁ সো আপোনালোকে চাই থাকক আৰু কিনো চাওঁ আপোনালোকক দেখাই আছোঁ প্ৰথমে জিলাপি এখন খাই লওঁ মাহী লৈছে জিলাপিখন নেক্সট এইখনৰ ভাগ বতৰা হ'ব আমি গোটেইবোৰ এখন জিলাপিকে ভগাই পিনে খাম এতিয়া চাওঁ দিয়কচোন এণ্ড আমাৰ বাই জিলাপিখন ভগাই আছে আৰু মাহী দৰদাম কৰি আছে এতিয়া জিলাপি খাই লওঁ নেক্সট আপোনালোকৰ লগত কথা পাতি আছোঁ বাকী আৰু ভিডিঅ' বনোৱা নহ'ল এণ্ড এতিয়া আমি ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেন্টত জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো যোনে নতুনকৈ চাই আছে সেইবোৰকে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব বাই বাই